ৰায়মনাক চাওক, ইয়াতে ধৰক আমাৰ ৰায়মনা নেশ্যনেল পাৰ্কৰ লগতো দিয়াইছে গল্ডেন লেংগুৰ। ইয়াতে আমি এইটো ক'ব পাৰো বহুত পপুলেশ্যন আছে গল্ডেন লেংগুৰৰ, আৰু এইটো ওৱান অফ দি ছেফেষ্ট হেবিটেট অফ গল্ডেন লেংগুৰ। আমাৰ ইয়াতে বহুত হাতী আছে, বহুত স্পটেড ডিয়াৰ আছে, আমাৰ হক ডিয়াৰ আছে, তাৰপাছত এটা বাটাৰফ্লাইজ মোৰ দেন 150 স্পেচিছ অফ বাটাৰফ্লাইজ। আমাৰ টাইগাৰ ইয়াতে আছে, যদিও মই নিজে দেখা নাই এতিয়ালৈকে টাইগাৰ। আমি কেমেৰাত পাইছো, কেমেৰা ট্ৰিপত পাইছো টাইগাৰ আছে, লেপাৰ্ড আছে, ইণ্ডিয়ান গৌৰ আছে। মোৰ দেন 130 স্পেচিছ আমাৰ ইয়াতে ৰিকগনাইজ কৰা হৈছে। এটা সময়ত ইয়াতে গড় আছিলে, ৰাইন'চৰ ইণ্ডিয়ান গড় বুলি। তাৰপাছত ইণ্ডিয়ান গড় এইটো আমাৰ এটা হেৰি আছে যে আমি গড়টো ৰিইণ্ট্ৰডিউচ কৰিব বিচাৰিছো। আৰু বাঘটো চাওক, আমাৰ এনেকুৱা এটা বৰ ধুনীয়া এইটো লেণ্ডস্কেপ, এনেকুৱা ধুনীয়া জেগাত এইটো এইফালে ভূটানৰ প্ৰটেক্টেড এৰিয়া আছে। আমাৰ নৰ্থৰ ফালে গ'লে ভূটান টোটেলি ভূটানৰ প্ৰটেক্টেড এৰিয়া। আমি যদি ৱেষ্টৰ ফালে যাওঁ, বাক্সা টাইগাৰ ৰিজাৰ্ভ আছে, ইফালে গ'লে আমি মানসটো পাই যাম। মাজতে অলপ জেগা গেপ আছে যদিও মানসটো পাই যাম। আৰু ইয়াতে মানসত বহুত টাইগাৰ আছে। তো এইটো যিহেতু বাউণ্ডাৰীটো একদম হেৰি হৈ আছে, তো যিকোনো সময়ত ইফালৰ য'ত চিকিউৰ ফিল কৰিব, ৱাইল্ড এনিমেলছ তাতেই থাকে য'ত চিকিউৰ ফিল কৰে। এটা সময়ত আমাৰ ইয়াতে বহুতখিনি নাইকিয়া হৈছিল, এবছৰতে বহুত বাঢ়িলে। হাতীৰ সংখ্যা বাঢ়িছে। আমাৰ আপুনি ইফালে যিটো কয় চিতল বুলি কয়, স্পটেড ডিয়াৰৰ নাম্বাৰ ইমান বেছি আছে, মানে ভাবিলে মোৰতো যিহেতু মই এইটোৰ বৰ্তমানে মই ইনচাৰ্জ হৈ আছো ৰায়মনা নেশ্যনেল পাৰ্কৰ, তো মোৰ বিৰাট ভাল লাগে বুলি আমাৰ ইয়াতে আছে। আৰু প্ৰথম আমাৰ অসমৰ টুৰিষ্টবিলাকে আহিছিলে, তাৰ মাজতে ৱেষ্ট বেংগলৰ পৰা আহিলে, এতিয়া ৰিচেণ্টলি গুজৰাটৰ পৰা মানুহ আহি গৈছে ইয়াতে।